এটা ডিজাইন আছে এইটো আছে এইটো সেই 18 মাহত আহিছে খালি এইটো এটা ধৰি লওক ডিজাইন এইটো বাথৰুমৰ কাৰণে হা আছো দে 10 মিনিট আছো দে এনে লগাহে ধৰিছে এইখন ঠিক আছে মডেল তো আহে যদি মানে ল'ব পাৰে বাৰু ধুনীয়া শ্ব'ৰুম এটা সোমালো আজি ৰহাতে আছে ইমান ধুনীয়া শ্ব'ৰুম আছে বহুত কোটি টকা খৰচ কৰি পেলাই খুলিছে ফেলে শ্ব'ৰুমটো চ' আহে যদি আহিব পাৰে আপোনালোকক কিনিব ভাল লাগিলে দেই আহি চাওক না কি মানে ক'ত সোমাই নালাগে ডাঙৰ শ্ব'ৰুম মানে টাইলছ কিনিব আহিছিলোঁ মই চব ভিডিঅ' এটাকে বনাই দিলোঁ ইয়াত মানে এতিয়া আছোঁ আমি বৰ্ণিঙৰ টাইলছ শ্ব'ৰুমত দেই সেই সোপা চিট দেখিছে কেনেকুৱা চিট লাগে কুমুদ কেনেকুৱা লাগে আপোনাক চব পাই যাব এনেই এপাক সোমাই যাওঁ মানুহ আহিলে ন তেনেকৈ মানে চব বস্তুৱে পাই যাব যি লাগে মানে আৰু এইটো ছেটটো চাই লওক বাথৰুমৰ ছেট হেৰি কিটচেনৰ ঘৰ চব বনালে পিছত লৈ যাব এনেকুৱা কিটচেনৰ ছেট এটা এনেকুৱা মানে বনাই দিব টোটেল এইবিলাক থাকেই হ'লে মানে এনেকুৱা বনাব মানে আপোনাক যদি বনাব লাগে এইবিলাক এনেকুৱা বনাই দিব মেটেৰিয়েলবিলাক সিহঁতক দি দিব এইবিলাক বাথৰুমৰ গ্লাছ যদি দিয়ে কিছুমান ঘৰ ৰুমত যি গ্লাছ দিয়ে সেইবিলাক লগাবৰ কাৰণে বনাইছে কিন্তু দেই তো কোনোবাই আহে যদি আহিবা বনি ঘাটোৱে দেই টাইলছৰ শ্ব'ৰুম মানে যি লাগে এনিথিং ঘৰ চব পাই যাব আৰু কাপোৰ ৰাখিছে হ'বলা ইয়াত বহুত ডাঙৰ দোকান খুলিছে বাথৰুমৰ কাৰণে যি লাগে দেখা নাই এফালে চাওকচোন এইটো এটা বাথৰুমৰ ডিজাইন ভগৱানৰ ফটো আছে মানে ডেম'বিলাক আছে টাইলছ ফ্ল'ৰ টাইলছৰ যি লওঁ বুলি কয় চব পাই যাব মানে